চিলাখন দেখিবলৈ পাইছে নাই উৰিছে আৰু বতাহটো নাই কম সেইকাৰণে উৰা নাই বেছি ওপৰলৈ আৰু কিমান ওপৰলৈকে উৰাব ইয়াত 1 কিলোমিটাৰমান উৰিব লাগে ওপৰলৈ কিমান উৰে নাজানো আৰু বতাহটো মানে বেছি দিয়া নাই সেইকাৰণে সিমান ওপৰলৈ উৰা নাই। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি বন্ধুসকল এতিয়া মানে আছোঁ পথাৰত আছোঁ মানে কি হ'ল চিলা উৰুৱাবলৈ আহিছিলোঁ। চিলা এখন উৰুৱাওঁ কৈছিলে ছোৱালীজনীয়ে, সেইকাৰণে চিলা উৰুৱাবলৈ আহিছিলোঁ। বতাহ নমৰাই নাই সেইকাৰণে চিলা উৰুৱাবই পৰা নাই। আৰু এইপিনে আপোনালোকে চাবলৈ দেখিবলৈ পাইছে এই খেতি যে কৰিছিলোঁ আলু খেতি, এইবিলাক আলু খেতি, আলুবিলাক ওলাইছে বৰ এটা সিমানো ভাল নাই হোৱা, হৈছে আৰু অলপ অলপ ভাল এইবিলাক আলুবিলাক। এতিয়া মানে আপোনালোকৰ চিলাখন দেখাইছোঁ ৰ'ব, সেইখন চিলাখন এনেকৈ বনাইছোঁ আৰু উৰিব নে নুৰিব, উৰিব যেন পাইছোঁ, অলপ অলপ বতাহ মাৰিছে, উৰুৱাব লাগিব। আমিতো উৰুৱাই মানে বহুত ভাল পাইছোঁ। এইখন চিলাখন কেনেকৈ বনাইছোঁ চাই লওক আৰু কেনেকৈ উৰুৱাইছোঁ, কি আনিছোঁ উৰুৱাবলৈ বস্তুটো চাওক। এইটো কি বাৰু আপোনালোকে ক'বচোন, এইটো মালটো কি বাৰু। আজিকালি মানুহৰ ঘৰত মানে কি হ'ল উঘা নাই সেইকাৰণে এইটোকে লৈছোঁ আৰু। আজিকালি আকৌ তাঁত ববলৈ মাইকী মানুহবিলাকে ববিনহে ব্যৱহাৰ কৰে, এইটোকে আনিছোঁ। কি হয় নাজানো আৰু উৰুৱাব লাগিব এতিয়া। আৰু আপোনালোকে গম পাইছে আৰু ভিডিঅ'টো চাই থাকিব, কেনেকৈ উৰুৱাওঁ, কিমান ওপৰলৈকে উৰে দেখাম বাৰু। আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আকৌ, নকৰিলে চাই থাকিব ভিডিঅ'টো। বহুত ওপৰলৈকে যায় আগতে মই উৰাওঁ, এই বতাহ নাই মৰা কাৰণে নাই আৰু, বতাহটো মাৰিলে উৰিব। মই ইয়াতো বহি ওপৰলৈ ন, ওপৰত বতাহ মাৰিছে, এতিয়া পিপিয়া মাৰিছে। সিমানবিলাক নেদেখালোঁ, মানে কি নুৰিলে সিমান নহয়, উৰাটো উৰিব কিন্তু বতাহটো মাৰিলে বহুত উৰাব। আৰু চিলাখন আপোনালোকক দেখাইছোঁ কেনেকৈ বনাইছিলোঁ, কি কথা চিলাখন কেনেকুৱা আপোনালোকক দেখাই আছোঁ। চিলাখন মানে এনেকৈ বনাইছোঁ, এখন ধনু টাইপত এখন ধনুখনতে বনাই লৈছোঁ আগে। আৰু এই কাগজখন যে এইখন প্ৰেজেণ্ট পেপাৰ হয়, প্ৰেজেণ্ট পেপাৰ 2খন আনিছিলোঁ 10 টকা দি কিনি, 2খন মানে জইন কৰি এটা সমান চাইজত কাটিছোঁ। মানে চব গোটেই ছাইডকেইটা মানে ছাইডকেইটা সমান হ'ব লাগিব। মানে এইপিনে ধৰক যদি এফুট আছে এইপিনেও এফুট, চব পিনে সমান কৰি কাটি লৈছোঁ। আৰু এই ধনুখন বনাইছোঁ। ধনুখন বনাৰ আগত এই কাঁড়ডাল কাঁড়লিখাকৈ যিডাল লগাইছোঁ, আগে কাঁড়ডাল লগাই ল'ব লাগিব। কাঁড়ডাল লগাই ল'ব লাগিব মানে কি, আপুনি যদি ধনুখন আগে লগাই লয়, কাঁড়ডাল লগালে মানে ধনুখন আগে লগাই কাঁড়ডাল লগালে মানে কি হ'ল, এই ধনুখন এই কাঁড়ডাল ওপৰত উঠি থাকিব, তেতিয়া নহ'ব। মানে কি এনেকৈ আগে কাঁড়ডাল লগাই লৈছোঁ, টেপ মাৰি চেল টেপ লগাই দিছোঁ। তাৰপিছত ওপৰত কাঁড়ডাল ওপৰত ধনুখন আকৌ চেল টেপ মাৰি লগাই দিছোঁ। মানে কি ইয়াৰ পৰা এই চুকটোৰ পৰা আপুনি এই চুকটোৰ পৰা এইটো চুকলৈকে ধনুখন জোখ কৰি বান্ধি লৈ পিনে চেল টেপ মাৰিছোঁ। আৰু কাঁড়ডাল হৈছে সিটো চুকৰ পৰা আপোনাৰ এইটো চুকলৈকে লগাইছোঁ। তাৰপিছত মানে কি হ'ল, ইয়াত ৰছীডাল য'ত খুৱাইছোঁ, মানে কি হ'ল এই ধনুখনৰ এই ৰছীডাল আৰু ইয়াৰ মানে কি ধনুখনৰ দূৰত্বটো এই গেপছটোৰ মাজত এডাল ৰছী বান্ধিছোঁ। বান্ধি পিনি ইয়াৰ সোঁমাজটো য'ত হৈছে, মানে এইটো ধৰক বস্তুটো চাওক, এইটো এনেকৈ কৰি পিনে এইটো এনেকৈ সোঁমাজত মানে লগাই দিছোঁ। সোঁমাজত লগাই দিলে মানে বস্তুটো তেতিয়াহে উৰিব, নহ'লে নুৰিব। আৰু এইকেইডাল আৰু দেখিছেই আৰু, এইডাল মানে চৰাই যেনেকৈ দেউকা আগতে লগাই দিছোঁ। আৰু এনেই এইকেইডাল দিব লাগে, নিদিলে মানে কি হয় বস্তুটো বেলেঞ্চ নহয়। মানে কি ওপৰত ধৰি লওক আপুনি চিলাখন এনেকৈ পটককৈ ঘূৰি দিয়ে, পটককৈ যেতিয়া ঘূৰি দিব, এই চিলাখন যদি পটককৈ ঘূৰি দিয়ে ন, ঘূৰি দিয়াৰ লগে লগে মানে কি হ'ল, আপুনি ৰছীডাল এইকেইডালে অলপ সহায় কৰে ঘূৰি নিদিয়াত। আৰু তলত 3ডালমান দিছোঁ। আৰু এইটো বস্তুটো বৰ ভাল নহয় মানে কি সূতাবিলাক চলি যায় আগলৈ য'ত লাগে। মানে কি উঘাটো ভাল, উঘা কিন্তু নাই নহয় আজিকালি মানুহৰ ঘৰত। আমাৰ ঘৰতো উঘা নাই, ববিন আছে, ববিনত মানে বেয়া, কিমান পকাব হাতে আপুনি। ভিডিঅ'টো আজিলৈ ইমানেই, ভালকৈ কোনোবা এদিন উৰাই দেখাম বাৰু।
ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিলোঁ। লাইক এটা কৰিব, কমেণ্ট এটা কৰি দিব। এই বস্তুটোনো কি আপোনালোকে কমেণ্ট এটা কৰি জনাব। আজিলৈ বাই বাই।